নমস্কাৰ বন্ধুসকল আমি প্ৰথম ফেক্ট লৈছোঁ শনিবাৰ দিনটোত বেছিভাগ মানুহে আনন্দত থাকে 2 নম্বৰ ফেক্ট হৈছে মানুহৰ গোটেই জীৱনকালত 5 বছৰ সময় সপোন দেখাত নষ্ট কৰি দিয়ে 3 নম্বৰ ফেক্ট হৈছে এজন মানুহে তেওঁৰ গোটেই জীৱনকালত 5ৰ পৰা 6 লাখ পৰ্যন্ত হাঁহে আমি 4 নম্বৰ ফেক্ট লৈছোঁ মানুহে যেনেকৈ সপোন দেখা পায় ঠিক তেনেদৰে জীৱ-জন্তুও সপোন দেখা পায় আমি 5 নম্বৰ ফেক্ট লৈছোঁ কুকুৰৰ শৰীৰত 13টা ভিন্ন তেজৰ গ্ৰুপ পোৱা যায় আমি 6 নম্বৰ ফেক্ট লৈছোঁ আপুনি জানেনে পৃথিৱীত এতিয়ালৈকে 45,000 বিভিন্ন প্ৰজাতিৰ মকৰা পোৱা গৈছে নম্বৰ ফেক্ট হৈছে বেছিভাগ মানুহৰে সপ্তাহত এবাৰ এলাহ ভাৱ আহে আমি শেষ তথা 8 নম্বৰ ফেক্ট লৈছোঁ গাহৰি এটা এনেকুৱা প্ৰাণী যিয়ে আকাশলৈ চাব নোৱাৰে ধন্যবাদ